নমস্কাৰ অসমৰ মান্দাকাটাবাসী আমি আজি এখন ছুটি ছবিৰ কাৰণে আমাৰ কুক্তাগুৰি অঞ্চললৈ আমি বিশেষভাৱে ইয়াক আমবাৰী বুলি কওঁ এইখিনি অঞ্চললৈ আহিছোঁ আমি সৰু ইয়াতে এটা আমি ছুটি ছবি এখন মানে ইয়াত বনাম আমাৰ আনোৱাৰ ছাৰ আছে আৰু আমাৰ কেইজনমান ছাত্ৰ আছে আৰু ছাত্ৰীও আছে এই চিনেমাখনৰ যোগেৰে আমি গছ ৰোপণ যে কৰিব লাগে ইয়াৰ ওপৰত এটা আমি মানে কাহিনী এটা প্ৰস্তুত কৰি উলিয়াইছোঁ যাতে গছ আমাৰ কাৰণে কিমান প্ৰয়োজন এই বিষয়ে আমি তাৰমানে আমাৰ এই ছবিখনৰ যোগেৰে আপোনালোকক বুজাম গতিকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ যদি ধৰা হ'ল এনেকুৱা ধৰণৰ ফিল্ম আপোনালোকে ভাল পায় তেতিয়াহ'লে আমি আৰু বনাবলৈ অনুপ্ৰাণিত হ'ম সেইকাৰণে আপোনালোকে এই যিখন আমি ফিল্ম আমি বনোৱাৰ কাৰণে লাগি আছোঁ সেইখনক যাতে অকণমান আপোনালোকে ছাপোৰ্ট কৰে ঠিক আছে ধন্যবাদ।